এতে নাং নং বলে কি বুঝলি খাওয়া যাব লাগে কিছু কোন সারে সারে কিখিনি করা কি বুঝলি তাকে করে দিয়া তে ব্রাদার কলম ভাবিছি বিষয় সার আৰু ইঞ্জৰ বিষয়ে অহা আমাৰ কৰ্মকৰ্তা মই হৈছে ইমান সম্বন্ধ ধৰা হেৰি জানা নাই সম্বন্ধ যে নহয় অৱশ্যে মই এইখিনিতে ভাল পাইছোঁ মানে এই কথাটো অৱশ্যে আমাৰ ইমানখিনি জনা নাছিলে পিছ পৰি থকা অলপ গাঁও ইঞ্জৰি বিষয়ে কি আৰু অৱশ্যে আমাৰ ছাৰে গোটেইখিনি বুজাই দিছে বুজি পাইছে আজিকালি ইমান বুজি নাপোৱা মানুহ নাথাকে আমাৰ যিখিনি কাম পৰি আছিল সেইখিনি অৱশ্যে আমাৰ ইয়াতে বহুত পিছ পৰি আছে এই ৰাস্তা ঘাট আমাৰ এনেকৈ লাইন তাৰোপৰি এনেকৈ কিছুমান আৱাস যোজনাটো অলপ হৈ আছে এনেকৈ চৰকাৰৰ পৰাই যে নহওক আমি এই ইঞ্জৰ বিষয়ে অৱশ্যে ময়ো এজন হেৰি MYৰ মানুহ সীমা ৰেখাৰ গতিকে যিখিনি আমি পাব লগা কৰ্তব্য বহুত কষ্ট কৰিব লগা হয় আৰু কিছুমান আমাৰ এই লেট্ৰিনৰ বিষয়ত পইচাও লৈ গৈছে কিবা লৈ গৈছে এনেকুৱা আমাৰ পিছ পৰি আছে প্ৰায় পোৱাই নাই লেট্ৰিন বিষয়টো এনে হ'লে চৰকাৰৰ পৰা হ'লে কৈছিলে একদম স্বচ্ছ ভাৰত হ'ব লাগে হেনতেন তথাপিতো আমি পিছ পৰি আছোঁ ৰাস্তা ঘাটত লেট্ৰিনত এনেকৈ যিকোনো ক্ষেত্ৰতে ৰাতি হ'লে আমাৰ পোহৰটো নাহে এই দিনত আহে ভাত খোৱা টাইমতে যায় তেনেকুৱা হৈ আছে আচ্ছা যেনক মই বিৰাট ভাল পাইছোঁ এই বিষয়ে অহাৰ বাবে গতিকে মই আৰু বেছি নকম মোৰ ক'বলৈ এইখিনি আমি NGOৰ জৰিয়তে যদি সঁচাকৈ যদি আমি সাকসেসফুল হ'ব লাগে যদি সঁচাকৈ যদি আমি ইয়াত যদি পৰিপক্কভাৱে যদি চলিব লাগে সঁচাকৈ যদি আমি চুকাখন যদি ভাল কৰি আনিব লাগে উন্নত দিশত যদি আমি ডেভেলপমেণ্ট যদি আমি হ'ব লাগে তেনেহ'লে এই ডেভেলপমেণ্ট হ'ব লগা হ'লে আমাৰ নিশ্চয় NGO আমাৰ বিৰাট অত্যন্ত জৰুৰী আমাৰ বৰ্তমান গতিকে এই অত্যন্ত জৰুৰী যেহেতু NGOৰ ক্ষেত্ৰত এই বিনিময় মই ভাবিছোঁ এতিয়া আমাৰ ক'ব গ'লে আমাৰ এইফালে পাছফালে এটা আমাৰ গপ্তা এটা আছে সেইটো ৰাস্তা হয় আৰু এটা বান আছে য'ত নেকি আমি খেতি পথাৰখনে আমি য'ত ভালকৈ আমি পানী যোগান ধৰিব নোৱাৰোঁ আৰু সিফালে এটা আছে তাৰপিছত এনেকৈ বহুত বিভিন্ন ধৰণৰ আমাৰ সৰু সুৰা ৰাস্তা আছে এইকেইটা যদি আমি ভাল ধৰণে যদি আমি ধৰি দিব পাৰোঁ আমাৰ এইটো আমাৰ খুব ভাল কাম গতিকে মই তাত সম্পূৰ্ণৰূপে মই মনোনীত কৰিছোঁ আৰু মই তাত আছোঁ